জানিব পৰা মতে হোলীৰ উৎসৱটো এটা ৰঙৰ উৎসৱ নহয়, ই এটা মৃত্যুৰ উৎসৱ। হোলীৰ আগদিনাখন কিয় জুই জ্বলোৱা হয় আৰু এগৰাকী মহিলাক জুইত জ্বলাই দিয়া দিনটোক আমি কিয় হোলী হিচাপে পালন কৰোঁ, আমি জানিম সেইটো ভিডিঅ'ৰ জৰিয়তে। নমস্কাৰ, মই আয়াংৰাজ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আৰু আজিৰ টপিকটো হৈছে হোলীৰ বিষয়ে। হোলি খেলে নন্দ দুলাল, হোলি খেলে ব্ৰজ সৱাল। হোলী ভাৰতৰ অন্যতম প্ৰাচীন উৎসৱ। এই হোলী আনন্দৰ পৰা আৰম্ভ হোৱা নাছিল, সেই হোলী ভয় আৰু অত্যাচাৰৰ পৰাই আৰম্ভ হৈছিল। এই কাহিনী আৰম্ভ হৈছিল দৈত্য ৰজা হিৰণ্যকশিপুৰৰ পৰা। তেওঁ নিজকে এই পৃথিৱীত ঈশ্বৰ বুলি ভাবিছিল আৰু সকলো ৰাইজক আদেশ দিছিল মোক পূজা কৰিবা বুলি। কিন্তু তেওঁৰ এজন পুত্ৰ সন্তান আছিল, নাম আছিল প্ৰহ্লাদ। প্ৰহ্লাদে মাকৰ পেটত থাকোঁতেই নাৰদ মুনিৰ পৰা বিষ্ণুৰ বিষয়ে শুনিছিল। পিতৃ হিৰণ্যকশিপুৰে প্ৰহ্লাদক বহুতবাৰ শিকাইছিল, বুজাইছিল। অৱশেষত পিতৃৰ কথা প্ৰহ্লাদে বুজি নোপোৱাত প্ৰহ্লাদ হিৰণ্যকশিপুৰ অৰ্থাৎ পিতৃয়ে প্ৰহ্লাদক মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা কৰিছিল। ফাৰ্ষ্টতে প্ৰহ্লাদক বিষ খুৱালে, তাৰপিছত সাপৰ লগত থাকিব দিলে, পাহাৰৰ পৰা ঠেলি দিলে আৰু হাতীৰ সহায়তো গছকালে, কিন্তু একো নহ'ল প্ৰহ্লাদৰ। তাৰপিছত হিৰণ্যকশিপুৰৰ পত্নী অৰ্থাৎ হোলিকা, তেওঁৰ পত্নী আছিল হোলিকা বুলি, এই হোলিকাক প্ৰহ্লাদক হত্যা কৰাৰ আদেশ দিলে। হোলিকাৰ এটা বৰদান আছিল, জুয়ে তেওঁক কেতিয়াও জ্বলাব নোৱাৰে। ককায়েকৰ কথাত মান্তি হৈ সেইদিনা কাঠেৰে আবৃত এখন চিতাৰ মাজত হোলিকাই প্ৰহ্লাদক লৈ বহিলগৈ আৰু তলৰ পৰা সৈনিকে জুই জ্বলাই দিলে। জুই যেতিয়া জ্বলি শেষ হোৱাৰ পিছত প্ৰহ্লাদ জুইৰ ভিতৰৰ পৰা লাহে লাহে বাহিৰলৈ ওলাই আহিছিল আৰু হোলিকাৰ তাতে মৃত্যু হৈছিল। এটা প্ৰশ্নটো হৈছে, হোলিকাৰ বৰদান আছিলে জুইত থাকিলেও তেওঁৰ মৃত্যু নহয়, কিন্তু কিয় মৃত্যু হ'ল? হোলিকাৰ বৰদান এনেকুৱা আছিলে, তাই যদি অকলে থাকিলেহে মৃত্যু নহয়, কিন্তু তাৰ লগত আছিল ভক্ত প্ৰহ্লাদ, এইকাৰণে হোলিকাৰ মৃত্যু হৈছিল। আৰু প্ৰহ্লাদ এই সময়ত ৰাম নাম গাই আছিল, হৰি নাম গাই আছিল, সেইকাৰণে ভগৱানৰ কৃপাত ই ওলাই আহিছিল। সিমান শাস্তি দিয়াৰ পৰাও প্ৰহ্লাদ কেনেকৈ বাচি থাকিব পাৰে? হিৰণ্যকশিপুৰ চিন্তাত ডুবিল আৰু হিৰণ্যকশিপুৰে প্ৰহ্লাদক প্ৰশ্ন কৰিলে, তোমাৰ ঈশ্বৰ কোন? প্ৰহ্লাদে কৈছে, মোৰ ঈশ্বৰ চবতে আছে। প্ৰহ্লাদৰ প্ৰশ্নৰ উত্তৰ এটাই আছিল, ঈশ্বৰ চবতেই আছে। দেউতাকৰ আকৌ এটা প্ৰশ্ন, এই স্তম্ভটোৰ ভিতৰতো তোমাৰ ঈশ্বৰ আছে নেকি? প্ৰহ্লাদৰ এটাই উত্তৰ, আছে। তেতিয়া হিৰণ্যকশিপুৰে অৰ্থাৎ দেউতাকে এই স্তম্ভটো ভাঙি পেলোৱাত সৃষ্টি হৈছিল নৃসিংহ মুৰাৰীৰ, যি সম্পূৰ্ণ মানুহ নহয় আৰু সম্পূৰ্ণ পশু নহয়, আৰু সেই অৱতাৰৰ পৰাই হিৰণ্যকশিপুৰৰ বিনাশ হৈছিল। আজিৰ দিনত আমি পালন কৰা পাক খোৱাৰ ৰঙৰ উৎসৱ। ৰঙা ৰংটো শক্তি বুজায়, সেউজীয়া ৰংটো নতুনৰ আৰম্ভণিক বুজায় আৰু হালধীয়া ৰংটো বিশ্বাস, নীলা ৰংটো অসীমতাক বুজায়। হোলী হৈছে মানুহৰ জীৱনৰ দুখবোৰ পাহৰি সম্পৰ্কবোৰ ঠিক কৰি নতুন আৰম্ভণি কৰাৰ উৎসৱ। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে যদি বিচাৰে কমেণ্ট কৰিব, আৰু চেনেলটো নিউ আহিছে যদি লাইক কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। মিচিং ৰেগামিৰৈ, জয় অসম। তালে তালে নাচে কানা।